আৰু এইটো গাইজ দেখছি নে কি ভালুক আফ্ৰিকান ভালুক চিম্পাঞ্জি ভালুক আছে গাইজ তাতে চিম্পাঞ্জি এইটো ভালুক আছে চাব পাৰে ইটো এটা আৰু তাতে এটা ইটোৰ নাম বেতাল সিটোৰ নাম নিপু উস জাগা কাৰ নাম কি কোনাৰ আৰু গাইছ এইটো কি জানানে এইখন হ'ল ৰামৰ ধেনু মানে যিহেতু ৰামৰ ধেনুখন ভাঙি গৈছিল তো ধেনু আৰু গাইছ মই যদি আগে যি বাঘক লাগাল পাওঁ নে তাক ডাইৰেক্ট ক'ম মোৰ লগত কাজিয়া কৰি চালা তো গাইছ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই টিউশ্যন আৰু নতুন এটা ব্লগৰ সৈতে সকলোকে আকৌ এবাৰ ৱেলকাম জনালোঁ। তো গাইছ আজি আমাৰ উৰিষ্যাত 3 নম্বৰ দিন। তো গাইছ আজি মানে অলপ ফুৰিম মানে গাইছ এই ভূৱনেশ্বৰ চাইডে যাম মানে কিবা সূৰ্য মন্দিৰ আছে অলপমান ফুৰিম আৰু কালি ফুৰিছোঁ আৰু যিহেতু আৰু একদিন তাৰপিছত আমি নেক্সট দিনা গধূলি ওলাই দিম। তো গাইছ অলপ ফুৰি লওঁ। এইখন হ'ল বাছ তো এইখন বাছতে আমি আজি যাম। তো গাইছ বলচোন ক'ত যায় চাই থাক মোৰ নাজানো ক'ত যায় তই চাই থাক দে গাইছে। তো গাইছ বাছৰ ভিতৰত মানে এনেকৈ আমাক কৈ যাই আছে মানে ক'ত কি মানে জাগাবোৰ আছে আৰু কি মানে মন্দিৰ আছে তো সকলোবোৰ ইয়াতে মানে মজাকৈ বুজাই কিনে আমাক মানে কৈ আছে जगन्नाथ जी को प्रार्थना करके आपकी सफर की मजा उठाइए। তো গাইছ আহি আমি পালোঁ ফাৰ্ষ্ট ডেষ্টিনেশ্যন। তো চাব পাৰে এইখিনি জেগাৰ নাম হৈছে চন্দ্ৰবাগানে কিবা এনেকুৱা নাম তো সাগৰৰ পাৰ কিবা গাইছে চাওকচোন এমাহা গাড়ী চলাবলৈ ভাল আছিল কিন্তু আমাৰ 15 মিনিটহে আছে 15 মিনিট আমাৰ ফেৰিছে বাকী গাড়ী চলাবলৈ ভাল আছিল। तो आपको कठिन तपस्या करना होगा। जो तपस्या मेरा गांव पुरुषोत्तम नीलाचल से 35 किलोमीटर दूरी में होगा। जगह का नाम चंद्रभागा जहां से सूर्य अंकल ड्यूटी करते हैं। ये जगह में चंदो आके 12 साल एक पैर में सूर्य उपासना किए। চাওকচোন কি এটা সুন্দৰ জেগা এটা পালোঁ। তো নামটো গাইছে আৰু কি বা নাজানো আৰু তো অলপ পিছত কৈ আছোঁ মই ভালকৈ জানি কিনি। ভয়া উস জাগা কাৰ নাম কি কোনাৰ তো জাগাটোৰ নাম বোলে কোনাৰ ভাল লাগছে গাইছে কিবা এটা মন্দিৰ বোধ এটা ভাল লাগছে গাইছে চব মানে ঠাণ্ডা পৰিৱেশ চাব পাৰে ইয়াতে আহি ৰেজিষ্ট্ৰেট চলাব পাৰে আহিবহে গাইছে আহিব ক'লৈ আহিব উৰিষ্যাত আহিব ফুৰিত। डोर का फ्रेम ग्रेनाइट ऊपर देखिए आयरन बीम है देखा समुद्र किनारे वो खड़ा हुआ बीम उस समय पश्चिम बीम नंबर 2। ইয়াৰ পৰা মানে ওলাই দিলোঁ। এইটো মন্দিৰটোৰ নাম কিবা সূৰ্য মন্দিৰ আপোনালোকে জানে বোধহয় যোনে জানে কমেণ্ট কৰি জনাব। ভাল লাগিছে গাইছ আহি গাইছ হেৰিত কেলি যাই থাকোঁ বাছত কেলি আৰু আমি 5টা জেগা ফুৰিব লাগে আজি 2টা কমপ্লিট হৈ গ'ল আৰু 3টা আছে বলচোন গাইছ বল চাই থাক। এই গাইছ চাওকচোন কেনেকৈ টোপনি মাৰি আছে বাপৰে বাপ টোপনি চাওক গাইছ। বৰ্তমান আহি পালোঁ ভূৱনেশ্বৰ আৰু ভূৱনেশ্বৰত যিটো মানে এটা মানে হেৰি আছে নাজানো নামটো কি। তো গাইছ এনেকৈ আৰু এটা থাকিব নোৱাৰি গাইছ। তো গাইছ এটা মানে বহুত ৰ'দ আৰু এটা থাকিলে এনেই ক'লো হয় নিগ্ৰুকেলি পৰিৱৰ্তন হ'বা। আৰু গাইছ এইটো কি জানানে এইখন হ'ল ৰামৰ ধেনু মানে যিহেতু ৰামৰ ধেনুখন ভাঙি গৈছিল তো ধেনু মন্দিৰটোত মানে কেমেৰা এলাও নাই আমি দৰ্শন কৰি মজাকৈ আহিলোঁ। আৰু এই মন্দিৰটো মানে জগন্নাথতকৈ বহুত আগতে হোৱা জগন্নাথ মন্দিৰতকৈ তো বহুত মানে দেৱতা মানে বহুত ভগৱান চব ভগৱানে থকা বুলি জনা হয়। আৰু এইটো দেখিছেনে আমাৰ প্ৰভু ৰামৰ মানে ভাঙি যিটো গৈছিল ধেনুৰ সেইটো ধেনুৰ মানে আখৰাটো আৰু ভিতৰত মানে 108টা মন্দিৰ আছে চাব। আৰু গাইছ মোবাইলটো চাৰ্জ নাই 13% মোবাইল চাৰ্জ কি কোৱা অলপ কেনেকৈ কথা পাতিনি এই অলপ চাইডে গম পালোঁ
তো মাজে সময় দি আছোঁ গাইছ মানে একদম আৰু আমি এতিয়া নন্দন কানন যাই আছোঁ এছিয়াৰ ভিতৰত 3 নম্বৰ 3 নম্বৰ চিৰিয়াখানা এই মানুহ দেখছি নে গাইছ বাপৰে বাপ বেলেগে এই গাইছ চব বাহিৰৰ পৰা আহ বোধহয় অসমৰে বেছি আছে বেছিভাগ 11% মান আছে চাৰ্জ মোবাইলত যিখিনি বাৰ মানে ভিডিঅ' কৰিম চাই থাক আৰু গাইছ দে গাইছ দে আৰু গাইছ মই যদি আগে যি বাঘক লাগাল পাওঁ নে তাক ডাইৰেক্ট ক'ম মোৰ লগত খাই কৰি চালা আৰু এইটো গাইছ দেখছি নে কি ভালুক আফ্ৰিকান ভালুক চিম্পাঞ্জি ভালুক আছে গাইছ তাতে চিম্পাঞ্জি বেতাল দাইব লাগছিল তই কিন্তু ভাল লাগিল হয় ভালুক আছে না আফ্ৰিকান ভালুক আছে কুত্তা ওমাই বল গাইছ বল এটা মানে দুটা ভালুক আছে চাব পাৰে ইটো এটা আৰু তাতে এটা ইটোৰ নাম বেতাল সিটোৰ নাম নিপু চিম্পাঞ্জি এইটো চাকচোন টাইগাৰ মোবাইলৰো চাৰ্জ নাই তথাপিও ব্লগ বনাই আছোঁ গাইছ 10% মান আছে মোবাইলৰ চাৰ্জ তো এই বান্দা চাওঁ গাইছ বান্দা বগা বান্দাৰ গাইছ বাঘ দেখা পালোঁ বাঘ নকলোঁ আৰু বেতাল নিপুৰ কথা নহ'লে কলি খুহি খাই যাব নে নকালে দেই কি আছে কিবা আছে গাইছ দেখা নাপায় নহয় ইয়াতে বহুতে বাঘ আছে 3-4টামান দেখিলোঁ বাঘ মানে বেলেগ কৰি এক্সট্ৰা কৰি ৰখা হৈছে তো এইটো দেখছি গাইছ ঘুমি আছে আৰু গাইছ 9% আছে মোবাইলত চাৰ্জ তথাপিও গাইছ মই দুখি আছোঁ আপোনালোকক মানে দুখিছোঁ আৰু বস্তু কিছুমান আহিবহে গাইছ কোনোবা যদি আহিব খুজি আছে তো আপোনালোকৰ হেল্প হ'ব বুজি পাইছেনে গাইছ তো চাই থাক আৰু ভিডিঅ'টো গাইছ এনজয় কৰক আৰু গাইছ এইটো দেখছিনে সিংহ ঐ কুত্তা ঐ সিংহ বেলেগ সিংহ তো চাব পাৰে কিয় জাত হিচাপে বেলেগ কৰি থৈ দিছে মজাকে আছে দেই এইটো গাইছ বাঘ আছে এইটো বুম ডাঙৰ বাঘ মানে আৰু এইটো চাওক এইটো এই দেখা এই ৰ'দটোৰ কাৰণে অলপ কম কৰি দেখা পায় মানে ভিডিঅ'টো এইটো দেখছিনে বাঘ এইটো অলপ সৰু গান দেখা আছে কিন্তু আমি যিটো ওচৰৰ পৰা চাই আছোঁ অলপ কি বোম ডাঙৰ বাঘে গাইছ কৈছোঁ ৰ বোম ডাঙৰ বাঘ পেকে মানে ইয়াতে বিভিন্ন ধৰণৰ কাণ্ট্ৰিৰ বাঘ মহা মানে থৈ দিছে চব মহা মানে দেশৰে মানে বাঘ কুকুৰা আছে সেইকাৰণে হয়তো বাঘৰ সংখ্যাটো অলপ বেছি ইয়াত অসমত লৈ যা জল যাবি না তো গাইছ মানে তাতে বহুত বস্তু দেখাবলৈ বাকী আছিল তাতে বহুত মানে জীৱ জন্তু আছিল তো যিহেতু মানে মোবাইলৰ চাৰ্জ নাই মানে ভিডিঅ' কৰাৰ উৎপাততে মানে মোবাইল চুইচ অফ হৈ গ'ল কি ক'ব আৰু গাইছ মানে এতিয়া চাওক গাইছ মানে আমাক মানে প্ৰসাদ দিছে মন্দিৰৰ তো মন্দিৰৰ ভিতৰত মানে ভাত বনোৱা হয় সেই ভাত আমাক প্ৰসাদ দিছে তো চাব পাৰে তো গাইছ আজি ভিডিঅ'টো মানে এইখিনি আছিল তো আপোনালোক বহুত বস্তু দেখাবলৈ চেষ্টা কৰিলোঁ তো কেনে পালে কমেণ্ট কৰি জনাই দিব তো নেক্সট ব্লগত লগ পাম সকলোৱে ভাল এটা শুই থাক নিজৰ আপুনি বিশ্বাস এটা বিলিভ ইন ড্ৰিমছ তো কিল এটা বাই বাই দে গাইছ দে নেক্সট ব্লগত আকৌ লগ পাইছোঁ দে গাইছ দে বাই বাই